हेलो हाई फ्रेंड प्रणम देवजीत लेके आपलोके चाइছে গোল আসাম ডিএম গ্ৰুপ। আজি মই কিহপত ভিডিওটো বনাবলৈ লৈছো গতিকে আপোনালোকে থাম্বনেল চাই বুজি পালে হয়। আজি এই ভিডিওটোৰ জৰিয়তে দেখুৱাম যে মই আপোনালোকক মোৰ নাৰ্সাৰীত আপেলৰ খেতি কৰিছো। সেই আপেলৰ গ্ৰোথ কিমান ডাঙৰ হৈছে। আসলতে মই খেতি নহয়, মই টেষ্টিংৰ কাৰণে মই কৰিছো। বহুত ফ্ৰেণ্ডে মোক কুৱেশ্যন কৰি সুধিছে যে আপুনি যিটো নাৰ্সাৰীত খেতিটো কৰিছে সেই খেতিত কৰা আপেলটো অসমৰ হয় নে নহয়, বা মিঠা হ'ব নে টেঙা হ'ব, পুলি পাম নেকি। আসলতে মোৰ নাৰ্সাৰীখন ষ্টাৰ্ট কৰি থকা হৈছে, এতিয়ালৈকে মই পুলি কোনো ধৰণে বিক্ৰী কৰা প্লেন কৰা নাই আৰু লাহে লাহে কৰিছোঁ, কাৰণ গছবিলাক লাহে লাহে অলপ অলপ ডাঙৰ হৈছে। কাৰণ মই যিটো খেতি কৰিম সেইটোৰ ওপৰতহে মই পুলি বনাম, আৰু মই ধৰি লওক বাহিৰৰ পৰা পুলি আনি বিক্ৰী কৰা মোৰ কোনো তেনেকুৱা হেৰি নাই। মোৰ নাৰ্চাৰীত যিকেইজোপা গছ হৈছে তাৰ ওপৰতহে মই পুলি বনাম। আচলতে মই আপোনালোকক বহুত ফ্ৰেণ্ডে মোক কুৱেশ্যন কৰিছিলে, সেইটো কাৰণে উক্ত ভিডিঅ'টো বনাবলৈ ল'লোঁ। আচলতে মই আপোনালোকক কওঁ যে মই যিখন নাৰ্চাৰীত মই আপেলৰ খেতি কৰি আছোঁ, বা 3-4 জোপাই আপেল আছে। আচলতে মই হোৱাটছআপত ভিডিঅ'টো মগাই মই আপোনালোকক দেখুৱাই আছোঁ। আৰু যেতিয়া মই ঘৰলৈ যাম মই আপোনালোকক দেখুৱাই দিম যে মোৰ নাৰ্চাৰীত আপেলৰ খেতি কেনেকুৱা আছে। কাৰণ এতিয়া মই ঘৰলৈ যাব পৰা নাই কাৰণে মই আপোনালোকক লাইভ দেখাব পৰা নাই। আৰু যেতিয়া মই ঘৰলৈ যাম মই আপোনালোকক নিশ্চয় আপোনালোকক দেখুৱাই দিম। আৰু বহুত ফ্ৰেণ্ডে মোক কুৱেশ্যন কৰিছিলে যে আপেলৰ পুলি পাম নেকি। আচলতে মই আপোনালোকক কওঁ যে আপেলৰ পুলি আপুনি নিজে ঘৰতো কৰিব পাৰে। আপেলৰ পুলিৰ কাৰণে আপুনি ইমান টেনশ্যন কৰিবলৈ দৰকাৰ নাই। ধৰি লওক এইটো আপেলৰ ডাল হয়, মই আপেলৰ ডাল এটা ভাঙি আনিছোঁ। ইয়াত যিকোনো এটা কাটিং হৰমন যদি আপোনালোকে ইয়াত লগায় আৰু লগাই পিনি মাটিত যদি সোমোৱাই দিয়ে, ইয়াৰ পৰাই পোখা মেলিব। আপেলৰ কোনো তেনেকুৱা কোনো বেলেগ পদ্ধতি নাই। যদি আপোনালোকৰ নজদিকত ওচৰে পাঁজৰে তেনেকুৱা আপেলৰ গছ দেখা পায়, তাৰ পৰা যিটো আগৰ যিটো মানে ঠাল বুলি কয়, ইমান লাম্বামান ছিঙিব, ইমান চুটি নকৰিব, ইমান লাম্বামান কৰি ইয়াত যিকোনো এটা কাটিং হৰমন লগাই দিব। যিকোনো কোম্পানী কাটিং হৰমন পায়, আৰু আপোনালোকে যিকোনো পলিথিন বা বটল বা এনেকৈ সোমাই দিলে তাৰ পৰাই পোখা মেলিব। মই ঠিক তেনেদৰে মই বেলেগ জেগাৰ পৰা আনি মই তেনেকৈ পচোৱা পুলি হয় 3-4টা পুলি পচাইছিলোঁ। আজি সেই পুলিয়ে ফল দিছে। কিন্তু ফল ধৰি লওক আপুনি গছজোপা লগাই দিলে আপোনাৰ তাৰপৰা ধৰি লওক প্ৰডাকশ্যন আহিব পাৰে। আপুনি তাত মেডিচিন ইউজ কৰিব লাগিব। ধৰি লওক কি মেডিচিন ইউজ কৰিব পাৰে আপেলৰ খেতিৰ কাৰণে। যদি আপুনি মেডিচিন ইউজ নকৰে তেতিয়াহ'লে ইয়াৰ পৰা প্ৰডাকশ্যনটো ইমান ভাল নাপায়। এতিয়া মই বহুত মেডিচিন ইউজ কৰিছোঁ কাৰণে মোৰ চাইড এবাৰ ফল আহিছে। যেতিয়া মই ঘৰলৈ যাম মই আপোনালোকক দেখাই দিম। গতিকে আজি মই ঘৰৰ পৰা হোৱাটছআপৰ ভিডিঅ'টো মগাইছোঁ। এই ভিডিঅ'টোত চাওক আপোনালোকে যে মোৰ আপেলৰ খেতি কেনেদৰে গ্ৰোথ হৈছে।